हेलो फ्रेंड्स, आज आम रिव्यू कर पेलेट बंदूकर ये पेलेट बंदूक फुली मेटेल बडी और यार दाम आपलोकर 1200 आशे पाशे ये आपलोके ऑनलाइन जाई किने किनिब पारिब। मैं भिडिओत आपलोকক कोनটো एपिसोडत पाइ हेतु मैं आपलोকক जनाइ दिम और ये बंदूकरे आपलोके निशान अभ्यास करिब पारे। और ये बंदूकटोर एनेकुवा गुलिर पेकेट किनिब परा जाय। यात 100टा पिस थाके गुली और ये पेकेटटोर दाम 50 टका, गतिके एकेबारे कम दामत आपलोके एटु किनिब पारिब। आहकचोन ये बंदूकटोर ओजनটো एबार चेक करि चाওঁ। आपलोके देखिब पारिছে बंदूकटोर ओजन आधा किलोतকৈ बेছি। बंधुসকল এই বন্দুকটোত কেনেকৈনো গুলি লোড কৰিব লাগে সেইটো এবাৰ আপোনালোকক মই দেখুৱাই দিছোঁ। প্ৰথমতে এই সাইডটোত আপোনালোকে অকমান জোৰে এনেকৈ দিব লাগিব, তাৰ পিছত এনেকৈ দিব লাগিব। তললৈ হেঁচাৰ পিছত এয়া আপোনালোকে দেখিব পাৰিছে ইয়াত এটা হোল আছে, সেই হোলটোত আপোনালোকে গুলি এটা সোমাই দিব লাগিব। এইটো গুলি আপোনালোকে দেখিবলৈ পাৰিছে, এইটো গুলি এই ফুটাটোত এনেকৈ ৰাখিব লাগিব। জুং সাইডটো তলত ৰাখি তাৰপিছত আকৌ ওপৰলৈ এনেকৈ ঠেলাই দিব লাগিব। এইটো হৈ গ'ল লোড। এতিয়া আহক এইটো এবাৰ টেষ্ট কৰি চাওঁ। আপোনালোকে দেখিব পাৰিছে গুলিকেইটাই বক্সটোৰ 4টা তৰফ ফুটাই আনফালে ওলাই গৈছে। আহকচোন এই বন্দুকেৰে এই বিলাহীটোত টেষ্ট কৰি চাওঁ। আপোনালোকে দেখিব পাৰিছে গুলিটোৱে এপিনেৰে ফুটি আনফালে ওলাই আহিছে। ঠিক তেনেদৰে এই বন্দুকটোৱে পানী বটলো ফুটাই দিব পাৰে। এই বন্দুকটোৰ ৰেঞ্জ আৰু শক্তি জানিবলৈ আহকচোন কেইটামান টেষ্ট কৰি চাওঁ। শ্বুট কৰাৰ পিছত বন্দুকটোৰে ধোঁৱা ওলোৱা আপোনালোকে দেখিব পাৰিছে। নাইস শট। মোৰ আগৰ ভিডিঅ' হাইড্ৰজেন গেছ বেলুন কেনেকৈ বনাব লাগে তাত এটা ৱাৰ্নিং দিছিলোঁ যে হাইড্ৰজেন গেছ বেলুন কেতিয়াও জুইৰ ওচৰত নিব নালাগে। আৰু আজিৰ এই ভিডিঅ'টোত হাইড্ৰজেন গেছ বেলুন আমি জুইৰ কাষত নি টেষ্ট কৰি চাম যে হাইড্ৰজেন বেলুন কিয় জুইৰ ওচৰত নিব নালাগে। আৰু আপোনালোকক এটা ৱাৰ্নিং দিব বিচাৰোঁ যাতে আপোনালোকে কোনেও এইটো ঘৰত ট্ৰাই কৰি নাচায়। এই টেষ্টটো কৰিবলৈ মই এডাল বাঁহত কাপোৰ কাটি তাত কেৰাচিন ঢালি জুই লগাই হাইড্ৰজেন বেলুনটোৰ কাষত থৈ দিম আৰু পেলেট বন্দুকেৰে সেই বেলুনটোত শ্বুট কৰিম আৰু তাৰ ভিতৰত থকা গেছখিনিয়ে যেতিয়া জুইৰ সম্পৰ্কলৈ আহে তেতিয়া কি প্ৰতিক্ৰিয়া কৰে টেষ্ট কৰি চাওঁ আহক। হাইড্ৰজেন গেছ জুইৰ ওচৰলৈ আহিলে কি হয় আমি দেখিলোঁ। আহক এতিয়া বন্দুকৰ বিষয়লৈ আহোঁ। আহকচোন বন্দুকটোৰে এবাৰ কাঠত শ্বুট কৰি চাওঁ। আপোনালোকে দেখিব পাৰিছে যে কাঠটুকুৰাত এটা স্পট পৰিছে। বন্দুকটো যথেষ্ট শক্তিশালী, কিন্তু গুলিটো একেবাৰে পাতল ধাতুৰে বনোৱা হৈছে, যাৰ ফলত কাঠ, ষ্টীল নাইবা টিনপাতৰ দৰে বস্তুত লাগিলে গুলিটো নষ্ট হৈছে আৰু যাৰ ফলত গুলিটো আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ। বন্দুকটোৰ ভিতৰত গুলিটো বহুত জোৰে ঘঁহনি খোৱাৰ ফলত ধোঁৱাৰ সৃষ্টি হয়। গুলিটোত কোনো ধৰণৰ বাখৰ নাথাকে। আপোনালোকে যদি এই বন্দুকটো কিনে এটা কথা মনত ৰাখিব, বন্দুকটোত যাতে গুলি সোমাই থৈ নিদিয়ে। আৰু এটা অনুৰোধ, কোনো জীৱ জন্তু, চৰাই চিৰিকটি আৰু মানুহৰ ওপৰত এইটো প্ৰয়োগ নকৰে যাতে। এই বন্দুকটো কিনিবলৈ প্লে ষ্ট'ৰৰ পৰা এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আৰু চাৰ্চ কৰিব পেলেট গান বুলি। আৰু এনেকৈ বহুকেইটা বন্দুক আপোনালোকে দেখিবলৈ পাব। মই নৰ্মেল এয়াৰ গান দোকানৰ পৰা গুলি কিনিছোঁ, আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰাও গুলি কিনিব পাৰে। ডাইৰেক্ট দোকানৰ পৰা কিনিলে আপোনালোকে এইটো কমতে কিনিব পাৰিব। বন্ধুসকল, আজিলৈ এইখিনি। যদি আপোনালোকে কিবা সুধিব বিচাৰে তেনেহ'লে মোক কমেণ্টত সুধিব পাৰে। আৰু আপোনালোকে যদি সায়েন্স আৰু টেকন'লজিৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু মোৰ বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰিব। জয় আই অসম, বাই বাই।